গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছে? মই ভালে আছোঁ। আজি ভিডিঅ'টো সকলোকে স্বাগতম জনালোঁ। ৱেলকাম বেক টু MK জিন্তু ব্লগ। মই কি চাই আছোঁ বুলি ভাবিছে? এই ওপৰৰ ফালে চাই আছোঁ। কোনোবা চাই আছে নেকি? একো এটা হাল্লা নাই গাইজ। গাঁৱত থাকিলে তেনেকৈ কুকুৰৰ পায়, মেকুৰীৰ পায়, চব পাৰা, হাঁহ, মুৰ্গী, ছাগাল, গৰু কিবা এটা শুনিছি নে? এই চৰৰ কেইটামান মাতি কেওঁ 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 নাই মাৰিব গাইছে তো হাল্লা হ'লে কোনোবা কাছি নেকি? সিহঁতে বাহিৰত উঠি আছিল, দেখি হাল্লা হ'লে মাৰি দিব। ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আজি ভিডিঅ'টো চাই দিয়ক, মই গোটেইখিনি কথা ক'ম। এই নেক্সট ভিডিঅ'ত ইয়াৰ আগৰ ভিডিঅ'ত যে মই কৈছিলোঁ কথাখিনি ক'ম বুলি, তো আজি কথাখিনি কৈ দিম। তাৰ বতৰটো ইমান এটা ভাল নহয়, চাব পাৰে বৰষুণ দি আছে। ৰাতিপুৱা এবাৰ বৰষুণ দিছে আৰু এতিয়া বৰ্তমান বাজিল 8টা বাজি গ'লে উঠি হোৱা নাই কি মানুহ আমাৰ গাঁৱত হ'লে যেন হাল্লাই চাবি নেকি, কিবাই চাবি, চাহ খাৱা, ভাত খাৱা, এতিয়া একো উঠিয়েই হোৱা নাই। মই উঠছোঁ পাগলা দিলে নিচিনা, মই মই দেখিব ভাল লাগে নৰোঁ যে আৰম্ভ কৰিছোঁ। চাই থাকচোন, মই চাহ তাহ একো খাৱাই নাই, অলপ চাহ তাহ খাব লাগিব শুনছে। মোবাইলত চাৰ্জ লাগছি, মোবাইলত চাৰ্জ নাই, অলপ চাৰ্জ দিলোঁ। আৰু ইয়াৰে আগৰ ভিডিঅ'টোত মানে কমেণ্ট এটা আহিছে, কমেণ্টটো কৈছে যে বাকীখিনি কথা ক'ব পাৰিছ, তই এইখিনি কথা ক'ব নোৱাৰিলি। মানে বাকীখিনি কথা মানে ভিডিঅ'টো মই একেলগে ক্লিপটো লোৱা নাই, ৰৈহে ক্লিপটো লওঁ। মানে ক্লিপকেইটা লৈ আহি মই অকল শুইছিলোঁ, শুই মানে যেনেকুৱা মাথাটো লগাই দিলে ঘূৰাই গ'ল। মই ভাবিলোঁ আকৌ পিছত যদি ভিডিঅ'টো এডিট কৰিব নাপাওঁ, আকৌ বনাব নাপাওঁ, তাই মই একদম গা বেয়াৰে তো আজি অলপমান ভাল পাইছোঁ। কালি হৈছে 2 দিন গাটো ভালেই পোৱা নাই, আজিও ভাল হৈছে কাৰণ বতৰটো ঠাণ্ডা গৈছে নহয় অকণমান ভাবিছোঁ। সেইদিনা ৰ'দটো মানে এনেকুৱা ৰ'দ আছিল, গাটো কিবা এটা গা ধুলেও মানে সেই হৈ থাকে, গৰম গৰম ভাৱ লাগব, কিবা লাগব। সেইটো কাৰণে ফেনখন দি পেলাই টোপনি গ'লোঁ। আৰু মই ভিডিঅ'টো মই এইখিনি কথা কৈ মই দেখা নাই শেষ কৰি দিলোঁ ভিডিঅ'টো। বেয়া নাপাবি, আজি ভিডিঅ'টো চাই থাক, তো বেয়া পোৱা নাই কমেণ্ট কৰা আৰু ভাল ভাল কমেণ্ট কৰি থাকি। কথাখিনি ক'ম মই আজি, তো অলপমান পিছত লগ পাম দে। মই ক'ত আছোঁ, কি কথা কোৱাটো নাই, সিদিনাও নকলোঁ, সিদিনাও গাটো বেয়া লাগিল। আজি ধেমালি কৰিব খুজিও ধেমালি কৰি থাকিব পৰা নাই, গাটো ভাল লাগি থকা নাই কিবা এটা। এইফালে টেংকিত পানী নাই, পানী শেষ গৈছে। মুখখন ধুলোঁ কিবা গাটো ধুবা নগ'লোঁ শান্তিমতে। গুৱাহাটী বোলে এখন তো কোৱাই গ'ল। মই গুৱাহাটীত আছোঁ বৰ্তমান, গুৱাহাটীত মানে জু-ৰোডত আছোঁ। জু-ৰোডত মই এই কি কৰি আছোঁ, ইউনিক চিকিউৰিটি পষ্ট এটাত হেৰি কৰিছোঁ। তাৰপিছত বৰ্তমান মোৰ ড্ৰেছ আছে, ড্ৰেছ পিন্ধা নাই। ড্ৰেছখনো পিন্ধা নাই মানে কি ঘৰলৈ স্পৰ্শ হৈ আছোঁ, বা পাৰ্কিং চাৰ্কিং হ'লে এতিয়া ড্ৰেছযোৰ পিন্ধিব লাগিব, ঘৰলৈ স্পৰ্শ হৈ আছোঁ, বা এইফালে এইটো সেইটো এনেকৈ সেয়াই আৰু বহি থকা, বেলেগ একো নাই। তো সেইখিনিয়ে ক'ব বাকী আছিল। মই জু-ৰোডত আছোঁ, জু-ৰোড নাৰিকল বস্তি, ইয়াতে আছোঁ। বাকী নকওঁ আৰু কোনটো বাইলেণ্ডত আছোঁ, কি কথা। ইমান চেলিব্ৰিটি নহয় দেচোন যে কোনোবা লগ কৰিব আহে, মই সেইটো কোৱা নাই, নকওঁ আৰু। সেই ঘৰৰ পৰা গুচি আছোঁ, ধুনীয়াকৈ আছোঁ। মই ঘৰৰ পৰা আছিলোঁ কি বাৰ আছিলোঁ, আজি 8 তাৰিখ নে, আজি 12 তাৰিখ। যাতে থাকিব পাৰোঁ ভালকৈ, কামটো যাতে কৰিব পাৰোঁ, আশীৰ্বাদ কৰিব, কাৰণ তোত চবেই কিবা নহয় কিবা এটা কৰিব লাগিব। তো সেইটো মই এইটো কৈছোঁ, বা বেলেগে বেলেগ কৰি আছে, তো সেইটো কাৰণে কালি কোৱাও নহ'ল আৰু গাটো বেয়া লাগি গ'ল। কথাখিনি এইখিনি আছে, কিবা এটা কৰিব লাগিব, কিন্তু মন নাযায়। গাঁৱৰ ঘৰ এৰি গুৱাহাটীত বেলেগ ৰুমত থাকি কাম কৰি মন নাযায়। গাঁৱতে কিবা এটা থাকি কিবা এটা কৰি থাকিবলৈ মন যায়, কিন্তু নোৱাৰোঁচোন, আমি ল'ৰা মানুহ ন, ওলাই আহিবই লাগিব। নহয় গাঁৱত কিনো কৰিম আমি, সেইটোৱে। আৰু যোৱা ভিডিঅ'টোত যে মই থাম্বনেইলখন হেৰি লিখিছিলোঁ, এই XUV-খন লোৱা বুলি, মোৰ নহয় দেই এইখন, ইয়াৰে মানে ষ্টাফৰ মানুহৰ, মোৰ নহয়। মই এনেই হেৰি কৰি দিছিলোঁ। ভিডিঅ'টো সেইটো ভিডিঅ' চাব, আৰু লাইনটো দি দিম মই সেইটো ভিডিঅ' ইয়াতে। সেই ভিডিঅ'টো চাব সকলোৱে। অলপ ছাপৰ্ট লাগে গাইজ, লাইক কমেণ্ট শ্বেয়াৰটো অলপ লাগে, শ্বেয়াৰটো কৰিব অলপ। আৰু ছাবস্ক্ৰাইবটো ইমান দিনে কৈ আছোঁ 1K হ'বলৈ 1K কৰি দিয়ক গাইজ, শ্বেয়াৰ কৰক। যদি
কমেণ্টখিনি আহে অলপ এটা দুটা ভাল কমেণ্ট আহে, কিন্তু শ্বেয়াৰটো কিয় নকৰে? শ্বেয়াৰটো কৰিব লাগে, চাব লাগে মানুহে। যদি আপোনাৰ ভাল লাগিছে শ্বেয়াৰ কৰক, সেইটোৱে কথা। এতিয়ালৈকে মানুহ এটা শব্দ নাই গৈছে এইখন গুৱাহাটীত। কিহৰ কাৰণে এনেকুৱা? মানে কাকো কোনো চিনি নাপায় গাইছ, নিজকটো নিজক কমেডি শিকে আৰু নিজকটো নিজক কাকো চিনি নাপায়। কোনো বাহিৰত মৰি গৈছে কিবা আছে হৈ থাক, কাকো চিনি নাপায়। সেইটো কাৰণে মই নিজে চেফটিত চলিব লাগিব, কাৰণ জীৱনটো নিজৰ, বেলেগৰ নহয়। তো কথাখিনি এইখিনি আছিল। তো সেইটো ভিতৰত ক'ব নোৱাৰিলোঁ, বেয়া নাপাব। তো এইটো ভিতৰত কৈ দিলোঁ, ভালকৈ শুনিলোঁ। মই ইউনিক চিকিউৰিটি পষ্ট এটা হেৰি কৰিছিলোঁ, তো পালোঁ। দৰমহাৰ কথাটো নকওঁ কিমান কি, কম হ'লেও থাকিব লাগিব খালি। তো টান নেকি? গাঁৱৰ পৰিৱেশত থাকি কোনি ভাল পা এবাৰ জনাই দিবি। মই কিন্তু এটা ভাল পোৱা নাই, গাঁৱৰ পৰিৱেশে বেছ, কুকুৰ মেকুৰী আটা, চৰতৰ আটা। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল, কথাখিনি গোটেই ক'লোঁ মই। ভিডিঅ'টো চাব সকলোৱে। আজি ভিডিঅ'টো এইখিনি আছিল। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থব, ঘণ্টাখন টিপিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি কোনোবা নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব ঘণ্টাখন টিপি ক'তো যাব নালাগে। আৰু বতৰটো বেয়াকৈ আছে ভাই, ইয়াত ক'তো নাযাবি, কাম চাম থাকিলে যাবি চাটাৰ তাটালৈ ৰেইনকোট পিন্ধি। এতিয়া মোৰ ভিডিঅ'টো চাই গৈছে গধূলি মানে ভাবিছা, এতিয়া চাবি চাবি ভাই, অলপ সহায় কৰচোন। নেক্সট ব্লগত লগ পাই আছোঁ।